যদি আপুনি অথবা আপোনাৰ পৰিয়ালৰ কোনোবাই 2021 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেট তেনেহ'লে বিশেষকৈ আজিৰ এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব যে 2021 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়ত কোনসমূহৰ ৰচনা আটাইতকৈ বেছি কমন পোৱাৰ সম্ভাৱনা আছে আৰু আটাইতকৈ বেছি চান্স আছে মানে ইংৰাজী ৰচনাসমূহ কোনবিলাক অহাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে সম্পূৰ্ণখিনি আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে বিস্তাৰিতভাৱে জানিব পাৰিব লগতে বিভিন্নজনে কমেণ্টৰ জৰিয়তে মোৰ লগত যোগাযোগ কৰিব বিচাৰে হেয়সকলৰ কাৰণে এটা ভাল খবৰ মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম আৰু টুইটাৰ একাউণ্টৰ লিংক দিয়া আছে তাত গৈ পিনে মোৰ লগত ডাইৰেক্টলি ভিডিঅ' কলত কথা পাতিব পাৰিব গতিকে যদি মোৰ লগত যোগাযোগ কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আৰু টুইটাৰ একাউণ্টৰ লিংক দিয়া আছে তাত গৈ পিনে মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু বৰ্তমান মোবাইল স্ক্ৰীনত শ্ব' কৰি থকা কুৱেশ্যন পেপাৰখিনিলৈ মন কৰিব ইয়াত 2016 চনৰ পৰা 2020 চনলৈকে অৰ্থাৎ 5টা বছৰৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজী বিষয়ৰ সম্পূৰ্ণ কুৱেশ্যন পেপাৰখিনি আছে মানে বিভিন্নজনে কমেণ্টৰ জৰিয়তে প্ৰশ্ন উঠি আছিলে যে 2018 চনত কি ৰচনা আহিছিলে অথবা 2019 চনত কি ৰচনা আহিছিলে সেইকাৰণে মই 2016 চনৰ পৰা 2020 চনলৈকে মেট্ৰিক পৰীক্ষাত কোনটো বৰ্ষত কি ইংৰাজী বিষয়ত ৰচনা আহিছিলে সম্পূৰ্ণখিনি আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম যাতে সকলোৰে কিবা এটা ধাৰণা হয় যে মেট্ৰিক পৰীক্ষাত মেক্সিমাম কোনসমূহৰ ৰচনা আহিয়ে থাকে গতিকে ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈছে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো বজাই দিব কিয়নো আপোনাৰ প্ৰয়োজনীয় সকলো ধৰণৰ শিক্ষামূলক নতুন নতুন আপডেট এইটো চেনেলত সকলোমতে পাই থাকিব প্ৰথমত এই কুৱেশ্যন পেপাৰটোলৈ মন কৰিব এইটো হৈছে 2016 চনৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজী বিষয়ৰ কুৱেশ্যন পেপাৰ গতিকে 2016 চনত কি ৰচনা আহিছিলে ইংৰাজী বিষয়ত সেইকেইটাও দেখুৱাই আছোঁ চাই থাকক 2016 চনত আহিছিলে দুটা দ্য ফেষ্টিভেল ইউ লাইক মষ্ট টেলিভিছন এছ এ চ'ৰ্চ অফ নলেজ এই দুটা অপশ্যনৰ ভিতৰত যিকোনো এটা লিখাৰ কাৰণে 6 মাৰ্ক আছিল মানে দুটাকৈ অপশ্যন দিয়া থাকে কেতিয়াবা আকৌ 3টা অপশ্যনো দিয়া থাকে এতিয়া আকৌ 2017 চনত কি আহিছিলে এইটো হৈছে 2017 চনৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজী বিষয়ৰ কুৱেশ্যন পেপাৰ গতিকে 2017 চনত কি আহিছিলে সেইকেইটাও দেখুৱাই আছোঁ চাই থাকক 2017 চনত আহিছিলে সায়েন্স ইন এভৰিডে লাইফ ইয়ৰ স্কুল লাইব্ৰেৰী এই দুটা আহিছিল 2017 চনত আৰু যিকোনো এটা লেখাৰ কাৰণে 6 মাৰ্ক আছিল এতিয়া আকৌ 2018 চনত কি আহিছিলে সেইকেইটাও দেখুৱাইছোঁ চাই থাকক কোনটো পেজত বাৰ হ'ল মই ওলাই আছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকিব 2018 চনত আহিছিলে দুটা বেনিফিটছ অফ ফিজিকেল এক্সাৰচাইজ ইউৰ লাষ্ট ডে এট স্কুল এই দুটা আহিছিলে 2018 চনত মানে যিকোনো এটা লেখাৰ কাৰণে 6 মাৰ্ক আছিল দুটা অপশ্যন দিয়া আছিলে এতিয়া আকৌ 2019 চনত কি আহিছিলে এইটো হৈছে 2019 চনৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজী বিষয়ৰ কুৱেশ্যন পেপাৰ গতিকে 2019 চনত কি আহিছিলে সেইকেইটাও দেখুৱাই আছোঁ চাই থাকক মই ওলাই আছোঁ কোনটো পেজত বাৰ হ'ল 2019 চনত আহিছিলে তিনিটা ফ্ৰেঞ্চুৱেলিটি দ্য ফেষ্টিভেল ইউ লাইক মষ্ট ইউৰ ফেভৰেট হিয়াৰ ইন হিষ্টৰী এই তিনিটা অপশ্যন দিয়া আছিলে 2019 চনত মানে যিকোনো এটা লেখাৰ কাৰণে 6 মাৰ্ক আছিল মানে ৰচনাত 6 নম্বৰ থাকে তাৰপিছত আকৌ 2020 বৰ্ষত কি আহিছিলে এইটো হৈছে 2020 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজী বিষয়ৰ কুৱেশ্যন পেপাৰ গতিকে 2020 বৰ্ষত কি ৰচনা আহিছিলে ইংৰাজী বিষয়ত সেইকেইটাও দেখুৱাই আছোঁ চাই থাকক মই ওলাই আছোঁ কোনটো পেজত বাৰ হ'ল 2020 বৰ্ষত আহিছিল দুটা সায়েন্স ইন এভৰিডে লাইফ ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন এই দুটা অপশ্যন দিয়া আছিলে 2020 বৰ্ষত আৰু যিকোনো এটা লেখাৰ কাৰণে 6 মাৰ্ক আছিল মনত ৰাখিব এতিয়া মূল কথাটো হ'ল যে 2021 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়ত কোনো মূল ৰচনা অহাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে হয় তাৰে ভিতৰত আপুনি প্ৰথমতেই চাব ডিচিপ্লিন 2 নম্বৰত চাব ফ্ৰেণ্ডশ্বিপ 3 নম্বৰত চাব সায়েন্স ইন এভৰিডে লাইফ 4 নম্বৰত চাব ইয়ৰ হবি 5 নম্বৰত আছে ইয়ৰ লাষ্ট ডে এট স্কুল 6 নম্বৰত আছে ইয়ৰ ডেইলি লাইফ আৰু 7 নম্বৰত আছে কোভিড-19 লগতে মনত ৰাখিব এই 7টা ৰচনা বহুত বেছি গুৰুত্বপূৰ্ণ আৰু মেক্সিমাম এই ৰচনাসমূহে মেট্ৰিক পৰীক্ষাত আহিয়ে থাকে লগতে আৰু এটা কথা কৈ লওঁ যে 2021 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত এই 7টা ৰচনাৰ পৰা যিকোনো দুটা অথবা 3টা কমন পোৱাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে লগতে আৰু এটা কথা কৈ লওঁ যেটো 7 নম্বৰত ইয়াত ৰচনা উল্লেখ কৰা হৈছে কোভিড-19 সেইটো 2021 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত অহাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে মনত ৰাখিব কোভিড-19 যেটো ৰচনা আছে সেইটো অহাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে লগতে আজি শেহতীয়া বিস্তাৰিত আলোচনা কৰিবলগীয়া এইখিনিতে যদি আপোনাৰ কিবা জানিবলগীয়া আছে অথবা প্ৰশ্ন আছে এইটো কমেণ্ট কৰি জনাব মই কমেণ্টে ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম আৰু যদি মোৰ লগত ডাইৰেক্টলি যোগাযোগ কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম আৰু টুইটাৰ একাউণ্টৰ লিংক দিয়া আছে তাত গৈ পিনে মোৰ লগত ডাইৰেক্টলি ভিডিঅ' কলত কথা পাতিব পাৰিব তো আজিলৈ ইমানে আকৌ লগ পাম নতুন আৰু এটা ভিডিঅ'ত গুড বাই